বিজেপি চৰকাৰৰ শাসনকালত অসম আৰক্ষীত বৃদ্ধি পোৱা দুৰ্নীতি তথা দুৰ্নীতিৰ মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্নীতিৰ বিৰুদ্ধে যিখন যুদ্ধ কৰি আছে তাৰ বাবে আদৰণি জনাইছো। কিন্তু দেখা গৈছে যে যোৱা সময়ছোৱাত দুৰ্নীতি উন্মূল হোৱা নাই, বৰঞ্চ দিনক দিনে দুৰ্নীতিৰ কথা আৰু পোহৰলৈ আহি আছে। আৰু বিশেষকৈ শাসকীয় পক্ষৰ বিভিন্নজনে চাকৰি প্ৰলোভন দি দুৰ্নীতিত মৰ্জিত হোৱাৰ তথ্য আহিছে। ৰাজহুৱা অভিযোগৰ ভিত্তিত যোৱাকালি বিজেপিৰ খুব সম্ভৱ কিষাণ মৰ্চাৰ কাৰ্বি আংলঙৰ এগৰাকী মহিলা, যিগৰাকীয়ে নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তুলিৰাম যি তেওঁলোকৰ চিফ এক্সিকিউটিভ, তেওঁৰ ঘনিষ্ঠ বুলি নিজকে জাহিৰ কৰে, তেওঁৰ প্ৰায় 1 কোটিৰো অধিক টকা চাকৰি নামত আত্মসাৎ কৰাৰ বাবে এজন ব্যক্তিয়ে কমপ্লেইন দিয়ে আৰু সেই কমপ্লেইনৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰিছে। সেই গতিকে বিজেপি দলত বহু দুৰ্নীতিপৰায়ণ ব্যক্তি আছে। মই তেওঁলোকৰ চিহ্নিত কৰি তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা যাতে মুখ্যমন্ত্ৰীয়ে লয় দাবী জনাইছোঁ। আৰু জোনমণি ৰাভাৰ যিটো কাণ্ড হ'ল, এই কাণ্ডত আজিৰ পৰা বোধকৰোঁ 5-6 দিন আগত ডিজিপি মহোদয়ে ক'লে যে মই প্ৰেছ কনফাৰেন্স কৰি আছোঁ, আবেলিৰ ভিতৰত নটিফিকেশ্যন ওলাব, প্ৰচেছ কমপ্লিট হ'ব, CBI দিয়া হ'ব। কিন্তু এতিয়ালৈকে মই যিমান দূৰ খবৰ পাওঁ, CBI দিবলৈ যি গৃহ বিভাগৰ পৰা নটিফিকেশ্যন লাগে, সেই নটিফিকেশ্যনখন এতিয়াও ওলোৱা নাই। আৰু জাষ্ট এটা উত্তেজনা প্ৰশমিত কৰিবলৈ যিটো অসম বিধানসভাতো বহু সময়ত কৈ দিয়া হয় যে আমি তদন্ত কৰিছোঁ, আমুকৰ যোগেদি তদন্ত কৰিছোঁ, তামুকৰ যোগেদি তদন্ত কৰিছোঁ, এই ক্ষেত্ৰতো এতিয়ালৈকে তেনেকুৱা এটা ব্যৱস্থাই লোৱা হৈছে নেকি ৰাইজৰ ক্ষোভ কমাবলৈ? মোৰ এইটো চৰকাৰৰ প্ৰতি প্ৰশ্ন। আৰু তাৎক্ষণিকভাৱে CBIক এই দায়িত্ব দিবলৈ মই দাবী জনাইছোঁ। আৰু পূৰ্বৰ দৰে পুনৰবাৰ CBI তদন্ত ন্যায়িক তত্বাৱধানত কৰিব লাগে বুলি অসম চৰকাৰক দাবী জনাইছোঁ। কাৰণ এইবিলাক অকল আৰক্ষীৰ গাফিলতি নহয়, অন্য বিভাগৰো কিছু বিষয়ৰ তাতে গাফিলতি আছে। এই গোটেইবিলাক চাই মই পূৰ্বতে দাবী কৰাৰ দৰে অসম আৰক্ষীত কিছু ব্যক্তিয়ে সদায় ভাল ভাল পদবী, লোভনীয় পদবীত যেন আছে আৰু বহু দক্ষ বিষয়াক তেওঁলোকৰ দক্ষতা অনুসৰি কাম কৰিবলৈ ৰাজনৈতিক কাৰণত হওক বা অৰ্থনৈতিক কাৰণত সুযোগ দিয়া নাই বুলি মই সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু সেই গতিকেই অসম আৰক্ষীৰো সকলো বিষয়াৰ তেওঁলোকৰ সা সম্পত্তিৰ হিচাপ নিকাচ যিটো লোৱা নিয়ম, মুখ্যমন্ত্ৰীয়ে সেইবিলাক গোপনীয়ভাৱে তদন্ত কৰিব লাগে। ইতিমধ্যে কেতবোৰ বাতৰি প্ৰকাশ পাইছে, এজন ৰাভা নামৰ জনৈক SI, তেওঁ গোৱালপাৰা চহৰৰ আশে পাশে আৰু ক'ৰবাত কোটি কোটি টকাৰ সম্পত্তি 3 বছৰৰ চাকৰি কালত এজন আৰক্ষী উপ পৰিদৰ্শকে গোটাব পাৰিছে। এই ধন অসৎ। আৰু যেনেধৰণেৰে আমাৰ বিহাৰ চৰকাৰে এটা সময়ত ৰাজহুৱা সম্পত্তি ঘোষণা কৰিছিল, দুৰ্নীতিগ্ৰস্ত বিষয়ৰ যদি সম্পত্তি থাকে, অসমতো সেই আইনখন তাৎক্ষণিকভাৱে বলবৎ কৰিব লাগে, যাতে যিসকলে ৰাইজৰ ধন আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছে তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰি সেইবিলাক নিলাম কৰাৰ ব্যৱস্থা কৰিব লাগে। ময়ো প্ৰশ্ন তুলি আছিলোঁ বহুতবাৰ যে SP গৰাকীয়ে তেওঁৰ দিনতেই আটাইতকৈ বেছি গৰু চুৰি ঘটনা, ড্ৰাগছৰ বেপাৰ, এই গোটেইবিলাক নগাঁও জিলাত চলি আছে বুলি বিভিন্ন মহলৰ পৰা প্ৰকাশ পাইছে। গতিকে তেখেতৰ ওপৰত তদন্ত কৰিব লাগে বিভাগীয়ভাৱে, কিয় এইবিলাক বৃদ্ধি পালে। আৰু তেনেকৈ লখিমপুৰ জিলাতো দেখা পাইছোঁ দুদিনতে নতুন SPয়ে বহুখিনি নকল নোট, নকল সোণৰ ব্যৱসায়িক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আগৰ যিসকল বিষয়া তেওঁলোকে কিয় নোৱাৰিলে, এই প্ৰশ্নবিলাক বিভাগীয়ভাৱে তদন্ত হোৱা উচিত, যাতে আমি এখন দুৰ্নীতিমুক্ত প্ৰশাসন পাব পাৰোঁ।